নমস্কাৰ, মই শান্তনু। ওলাই আহিলোঁ গোগামুখত কেমেৰা কাম কৰিবলৈ। গোগামুখ টাউন পাই লগৰটোক কল কৰিলোঁ। সি ক'লে সুজন হোটেলৰ ফ্ৰণ্টতে অলপ ৰৈ দিয়া। তাৰ কথামতে আহি এতিয়া ৰৈ আছোঁ দে ৰাইজ। লগৰটো পিছে পিছে আহি ফাইনেলি ডেষ্টিনেশ্যন পালোহি। বাৰু আপোনালোকক কোৱা হোৱাই নাই নহয়। আজি কম্পিটিশ্যন কেয়াৰত APSC মক ইণ্টাৰভিউত কাম কৰিব আহিছোঁ। ভিতৰত আহি টেবুলখন দেখি চকুকেইটা থিয় হৈ গৈছিল। মক ইণ্টাৰভিউ দিবলৈ অহা প্ৰাৰ্থীসকলে খাবৰ বাবে টেবুল দুখন ভৰ্তি কৰি ৰখা হৈছে। ইণ্টাৰভিউ ৰুমটোৰ ভিতৰত সোমাই আহি গোটেইকেইটা লাইটকেইটা ঠিক কৰি ল'লোঁ। মই পিছে ইয়াতহে কাম কৰিম দে ৰাইজ। প্ৰায় 8টামান ইণ্টাৰভিউ হোৱাৰ পাছতে সকলোৱে খাবলৈ আহিলোঁ। খোৱাত পিছে মাছ, মাংসৰ পনীৰ পৰা সকলো দিছিল। মই ৰেকৰ্ডহে নকৰিলোঁ। মুঠতে ক'বলৈ গ'লে মেনেজমেণ্টে ভাল অৰ্গেনাইজ কৰিছে। এইজন ফজলুল জুবেদ। ইন্সপেক্টৰ অৱ এক্সাইজত এওঁ 1 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছে। তেখেত বহুত বেছি স্মাৰ্ট আছিল। মই ভিডিঅ' লৈ থাকোঁতে অনুভৱ হৈছিল তেওঁ যে চাকৰি পাবই। জাষ্ট কেইটামান বস্তু চেঞ্জ কৰিছিলোঁ মোৰ আগৰবাৰ এটেমত। মই এবাৰ নিউজ পেপাৰ বেছিকৈ ৰেগুলাৰলি পঢ়া ষ্টাৰ্ট কৰিলোঁ। এণ্ড মই ভাবোঁ সেইটো চামৱেৰ অৰ দি আদাৰ মোৰ মেইনছৰ মাৰ্কছত চাগে এটা এফেক্ট হৈছে, যোনটো কাৰণে মোৰ ক্লিয়াৰ হৈছে। জাষ্ট চব ফাইনেল লিষ্টতো নামটো অহা বাৰু সেইখিনি বিচনাত বহি বহি কাম কৰিব পাইছোঁ। যেতিয়া মানুহ থাকে শুই ল'ব পাইছোঁ। লগত আনি দিছে কমলা, আপেল, তাৰপিছত কাজু, আলমণ্ড চব দি দিছে। আৰু কি লাগে আৰু কমলাটো বহুত মিঠা। একেবাৰে শেষৰ ইণ্টাৰভিউটো ময়ো চাওঁ বুলি ভিতৰত কাম কৰিবলৈ আহিলোঁ। মই 2022 চনত APSC পৰীক্ষাত উত্তীৰ্ণ হৈ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ বৰ্তমান। কিন্তু ছাৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে মই কেৱল এটা নিৰ্দিষ্ট ডিভিজনৰ অকল ফাইনেন্সিয়েল মেটাৰখিনিহে চোৱা চিতা কৰিবলৈ সুবিধা পাওঁ ছাৰ। কিন্তু মই ভাবোঁ ছাৰ যদি মই এক্সেল হিচাপে নিযুক্তি পাওঁ তেতিয়া ছাৰ মই তৃণমূল পৰ্যায়ত জনসাধাৰণৰ লগত তেওঁলোকৰ হিতৰ বাবে কাম কৰিবলৈ সুবিধা পাম। ইণ্টাৰভিউ দিবলৈ অহা বহুত কেইজনে বৰ্তমান APSC চাকৰি নিযুক্তি পালে। তেওঁলোকলৈ অভিনন্দন থাকিল। আৰু কম্পিটিশ্যন কেয়াৰ ইমান এটা ভাল অভিজ্ঞতা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এটা কথা শেষত কৈ যাওঁ, এই মক ইণ্টাৰভিউটো সম্পূৰ্ণ বিনামূলীয়া আছিলে। যিমান যি খৰচ কৰিছে কম্পিটিশ্যন কেয়াৰ নিজৰ ফাণ্ডৰ পৰা কৰিছে। বাৰু আজিলৈ ইমানেই। বাই।